এই বিশেষ অনুষ্ঠানলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু বিহুৰ বতৰ আজি বিহুৰ দিনটোত কিছু এনে সন্তান এনে পৰিয়ালৰ সন্তান আপোনালোকৰ সন্মুখলৈ আনিছোঁ যিসকলক আমি সকলোৱে কওঁ বোকাত পদুম ফুলিছে হয় আৰ্থিক দিনতাত থকা পৰিয়ালৰ বহু সন্তান আজি মোৰ সৈতে উপস্থিত আছে কাইলৈ বা পৰহিলৈ অথবা 10 বছৰ পিছত কোনে জানে এওঁলোকৰ মাজৰ পৰা কোনোবা নীল আকাশ কোনোবা কুসুম কৈলাশ হয়তো কোনোবা জুবিন গাৰ্গ হয়তো কোনোবা পাপন জুবলি প্ৰিয়ংকা ভৰালী জন্ম হ'ব পাৰে কেৱল এখন মঞ্চ দিয়াৰ প্ৰয়োজন সেইবাবে আজি বিহুৰ দিনটোত আমি আপোনালোকৰ চিনাকি যি জনপ্ৰিয় শিল্পী সেই সকলক নিমন্ত্ৰণ কৰা নাই আমি নিমন্ত্ৰণ কৰিছোঁ বোকাৰ এই পদুমক যাতে কিছু গীত পৰিবেশন কৰি তেওঁলোকে এটা মানসিকভাৱে উৎসাহ লাভ কৰে তাৰ এক চেষ্টা আৰু তাৰ লগত আপোনালোকৰ অতি মৰম লগা শ্ৰুতি গোস্বামী আমাৰ লগত উপস্থিত আছে শ্ৰুতি স্বাগতম জনাইছোঁ বিহুৰ ওলগ জনাইছোঁ আৰু এবাৰ বিহুত কি কৰিবা এবাৰ যেহেতু মোৰ ভয়েস ইণ্ডিয়া কিডছে তাতে থাকোঁতে আমাৰ ইউনিভাৰ্চেল মিউজিকৰ লগত কণ্ট্ৰেক্ট লগাই দিছিলে সেইবাবে এতিয়া মানে তেখেতসকলে যি মানে বিহুৰ এনেকৈ কথা বতৰা পতা ষ্টেজৰ কাৰণে আৰু কিবা ফাংচনবিলাকৰ কাৰণে তো তেখেতসকলে সেইবিলাক চব মানে ডিল কৰি আছে বুলিয়ে ক'ব পাৰোঁ আৰু এনেই এইবাৰ মানে খুব মন গৈছে মোৰো আগতে সদায় বিহুত এনে চাবলৈ যাওঁ মই চব ফাংচন বিহুতলি যাওঁ চাবলৈ পিছত ৰৈ পেলাই চাওঁ তাৰপিছত সকলো আৰ্টিষ্টৰ কাৰণে হাত চাপৰি বজাওঁ কিন্তু এইবাৰ যে মই এটা মানে সুযোগ পাইছোঁ সেইখন মঞ্চতে থিয় হৈ গীত পৰিৱেশন কৰা মোৰ খুবেই ভাল লাগিছে মই খুব এক্সাইটেড বুলিয়ে ক'ব পাৰোঁ আমাৰ এই ভাইটিহঁতক দেখি কেনেকুৱা লাগিছে মোৰ মানে সকলোকে দেখি খুব ভাল লাগিছে আৰু লগতে মই আসাম টকছকো ধন্যবাদ জনাব বিচাৰিছোঁ যে মোক ইহঁতৰ লগত লগ কৰাৰ সুযোগ এটা দিলে আৰু ইহঁতৰ পৰা মই কিবা কিবি বস্তু শিকিব পাৰোঁ আজি তোমাৰ গীত শুনিম তাৰ লগত আমি ইহঁতৰ লগত আজি বহুত কথা পাতিম দুটামান তোমাক নমুনা দেখুৱাই দিওঁ নেকি অকণমান হয় নিশ্চয় এক নম্বৰ হৈছে এইটো বাহাৰুল ইছলাম এটা সময়ত সি নিজে ল'ৰাটোৱে ইটা ভাটাত কাম কৰিছিল আৰু তাতে ডাঙৰকৈ গীত গাই আজি বাহাৰুল ইছলাম একদম সাংঘাতিক হৈ গৈছে আসাম টকছে প্ৰথম বাহাৰুলক দিছিল মঞ্চ বোকাত ফুলা পদুম তুলি আনিছিল আসাম টকছৰ মুখ্য সম্পাদক অনুপম চক্ৰৱৰ্তীয়ে সেই বাহাৰুল এতিয়া সকলোৰে পৰিচিত দেওবাৰে বাহাৰুললৈ তবলা হাৰমনিয়াম আগবঢ়াই গোলাঘাটৰ মণিকাঞ্চন সাংস্কৃতিক গোষ্ঠীয়ে এই অনুষ্ঠানত উপস্থিত থাকে আসাম টকছৰ এডিটৰ ইন চিফ অনুপম চক্ৰৱৰ্তী সেই মুহূৰ্তৰ দৃশ্য এয়া বোকাত পদুম ফুলে কষ্টৰে জীৱন তেওঁলোকে পাৰ কৰিছে উলিয়াই অনাৰ এক আন্দোলন আসাম টকছে কৰিছিল আৰু মোৰ প্ৰাপ্তি এয়া হাৰমনিয়ামৰ পিছত তাবলা আৰু ঢোলকেও পালে বাহাৰুল ইছলামে কাইলৈ পৰহিলৈ যেতিয়া বাহাৰুল ইছলাম ডাঙৰ হ'ব মঞ্চত দপদপাই থাকিব আপোনাৰো কেতিয়াবা মনত পৰিব যে সেই বাহাৰুলে আছিল যি এটা সময়ত হাৰমনিয়াম তাবলা নাছিল আৰু সেই উপহাৰ পোৱাৰ পিছত আজিৰ বাহাৰুলৰ জন্ম হ'ল তেজপুৰৰ শিঙৰিতলিত এই উপলক্ষে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে উল্লেখযোগ্য যে এইবাৰ বিহু মঞ্চত গীত গাব বাহাৰুলে বাদ্যযন্ত্ৰ পাই উৎসাহিত বাহাৰুলে গালে এটা দেশপ্ৰেমমূলক গীত
মাটিৰ গান গাবলে সদায় দেশৰ বাবে মই আহিছো লাই মোৰ দেশৰ মাটিৰ গান গাবলে সদায় ভাৰতৰে লক্ষণীয় যে এই বাহাৰুলক লৈ এতিয়া সকলোৰে বহু প্ৰত্যাশা জয় আই অসম জয় আই অসম জয় আই অসম জয় আই অসম দুদিনৰ আগলৈকে অচিনাকি হৈ থকা সুকণ্ঠৰ অধিকাৰী বাহাৰুল এতিয়া অসমবাসীৰ চকুৰ মণি হৈ পৰিছে তেজপুৰৰ পৰা অশ্বিনী বৰাৰ ৰিপৰ্ট আছাম টক্স কলা কলা ডাৱৰ বোৰে আকাশখন আৱৰিছে সুখৰ এখন গণি গণি জননীয়ে কান্দিছে বাহাৰুলে যেতিয়া এটা বৰগীত গুণগুণাই দিয়ে ইয়াতকৈ মজা আৰু একো হ'ব নোৱাৰে আজি অনুষ্ঠানৰ আৰম্ভণিত বাহাৰুল বহি বহি দিয়া বৰগীত এটা অকণমান গুণগুণাই দিয়া শুন শুন ৰে সুৰ বৈৰী প্ৰমাণা নিশাচৰ নাখনিদানা শুন শুন ৰে সুৰ বৈৰী প্ৰমাণা নিশাচৰ নাখনিদানা শুন শুন ৰে সুৰ বৈৰী প্ৰমাণা নিশাচৰ নাখনিদানা হ'ব এইটো ট্ৰেইলৰ দেই ট্ৰেইলৰ সকলোৱে অকণ অকণ দি লৈছোঁ প্ৰথম তাৰ পিছতহে আমি আৰম্ভ কৰিম আমাৰ একেবাৰে মূৰৰ সিফালে দিয়াচোন মূৰৰজনক এওঁ আকৌ বিয়া নামৰ কাৰণে স্পেচিয়েল এটা বিয়া নামৰ অকণমান গুণগুণাই দিব লাগে বহি বহি যৌৱনে খন্দাঙৰ নৈ পাৰে হবাকে নেকৈ সেইখন বাইদেউ লোকৰ ঘৰ চলাই খাবাকে নেকৈ নন্দাই দিব তিতামাত নাপাৱাই দেহু ভমাত ডালত তুলি বিনাব ঘৰলৈ মনত পৰিব ঘৰলৈ মনত পৰিলে আইতাক সুধিব আইতা 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 যোৱা ৰাতি সপোনত দেউতাক মৰা দেখিলোঁ হ'ব ই বিয়া গীত গাই থাকিলে মোৰ এনেকুৱা লাগে যেন হোম চলি আছে বিয়া চলি আছে যেন এখন বিয়া ঘৰত বহি আছোঁ হয়নে হয় মোৰো সেনেকুৱাই লাগিছিলে শুনি এইফালে হ'ল চাওঁ এইজন আমাৰ নতুন আলহী নলবাৰীৰ নতুন আলহী চাওঁ মাইক্ৰফোনটো লোৱা বহি লোৱা এনেই কিবা এটা গাই দিয়াচোন অকণমান একেবাৰে নতুন আলহী আমি কোনো নাজানো নতুন আলহী নাই মোৰ দিবলৈ সোণৰে অলংকাৰ নাই মোৰ দিবলৈ ধন দুখীয়াৰ জীৱনত কোমল মাত এষাৰি এটাকে লৈ জোৰাবা মন হৈ যাব ই মানে আহিয়ে মোক কৈছে যে মানে এই যে বহীখন চাই যে কৰে সি কৈছে মোক কৈছে ছাৰ গানটো চাই মাৰিম নে মই বোলো চাই মাৰিব নালাগে ডাইৰেক্ট নচোৱাকৈ মাৰিবা আজি নচোৱাকৈ মাৰিবলৈ আমাৰ ৰেডি হৈ গৈছে নামটো কি আছিলে আমাৰ ল'ৰাৰ চিন্তু বৰ্মন এইজনী হৈছে আমাৰ লুনা চাওঁ লুনা লুনাৰ সুন্দৰ কণ্ঠ অধিকাৰী আৰু তাই ৰাষ্ট্ৰীয় পৰ্যায়ত ঠিক যাবলৈ ওলাইছিল আৰু অকণমানৰ কাৰণে তাই ৰৈ যাবলগীয়া হ'ল অতি দুখীয়া পৰিয়ালৰ সন্তান লুনা অকণমান বৰগীত ট্ৰেইলৰ দাম
মহুদামে ডাকে তেরি লয়া নাম হেৰ দেখ উঠিয়া আহিলা বল ৰাম নন্দ গেল বাধানে গোৱালে গেল সুৰভিসা ৰীতে লাগে উঠৰে গো পাল ওহ মন হাত পৰি গ'ল মোৰ কণ্ঠ শুনাৰ লগে লগে আমি একেবাৰে জুনিয়ৰখিনিকহে কৈ আছোঁ এইবাৰ এইজনী পাপৰি এই আকৌ ঢেকীয়াজুলিত ঘৰ পক্ষীয়ে গীত গাই ফুলৰে মেলতে পক্ষীয়ে গীত গাই মৌমাখি গুণ গুণ সুৰ তোলে বিনাই এই সুন্দৰ কণ্ঠ পাপৰিৰ দৰিদ্ৰ পৰিয়ালৰ কন্যা পাপৰি নাথ হয়তো একো নাই কিন্তু সকলো আছে পাপৰিৰ কণ্ঠতে ধিন ধিন তবলা বজাই মই নাই আনন্দতে সারে গা মা গাই গা পা 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 গা পা ধনি ধা পা মা গা মা মা পাপৰিয়ে লোৱা নাই সংগীতৰ কোনো আনুষ্ঠানিক শিক্ষা ককাইকেহে ঘৰতে শিকাই গীত পাপৰিৰ পিতৃৰো নাই কোনো নিৰ্দিষ্ট উপাৰ্জনৰ পথ ২৬ কিলোমিটাৰ চাইকেল বাই পৰিয়ালটোক পোহপাল দিবলৈ পাপৰিৰ পিতৃয়ে বিক্ৰী কৰে কল আৰু শাক পাচলি এনেকৈ কল ব্যৱসায় কৰোঁ কল ব্যৱসায় কৰি লৈ মই ল'ৰা ছোৱালী ভাল আৰু ঘৰখন সকলো মই এনেকৈ নিবাস কৰি আছোঁ কল বেপাৰ কৰি যেন তেনে চলাই আছোঁ আৰু ল'ৰাটো এইবাৰ হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ডিভিজন পাছ কৰিছে এজনী ছোৱালী বিয়া দিলোঁ আৰু এজনী কণমানি পাপৰি দেৱী আছে সিহঁতৰ কাৰণে মই এনেকৈ সদায় ৰাতিপুৱা প্ৰায় ২৮ কিলোমিটাৰ দূৰলৈকে গৈ পেলাই কল বিচাৰি আনি ঘৰত পকাই মই তেজপুৰ বজাৰ কবৰখানাত বিক্ৰী কৰোঁ কল আৰু কি আৰু বিক্ৰী কল আৰু নাৰিকল লৈ নিওঁ আৰু কেতিয়াবা চব্জিও অলপ লৈ যাওঁ ক'ত বিক্ৰী কৰে কবৰখানা বজাৰত বেচোঁ তথাপিও হাৰ মনা নাই তেজপুৰৰ কাৱৈমাৰীৰ এইগৰাকী কণমানিহে চতুৰ্থ শ্ৰেণীত পঢ়ি থকা পাপৰিক উপযুক্ত সংগীতৰ শিক্ষা দিবলৈ ধন নাই পিতৃ গোপাল নাথৰ পাপৰিয়ে বা কি দিয়ে এতিয়া তই ল লাজ 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 ভন্তি নকৰিবা আমালৈ লাজ 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 ভন্তি তোমাৰ আমাৰ একেটি জাত 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 ভন্তি কিনো তোমাৰ মাতৰ মা হৈ যাব